আজি মই চন্দন কুমাৰ বৰাই সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আমাৰ লোকেল চিকেন কাটি আছে, এইফালে জয়ন্ত দা, এইফালে আমাৰ পিয়ানুজ, এইফালে চিকেন। আমি আজি ভোগালী বিহুৰ খানাটো খাম আৰু মাংসটো কাটি আছে, খাব লাগিব আজি ৰাতি। এয়া লোকেল চিকেন বনাবলৈ লৈছোঁ। মাছবোৰ আমি ভিতৰত বনাম গেছতে। এতিয়া এয়া লোকেল চিকেন আমি ঘৰৰকেইটাই আৰু ঘৰৰকেইটাই খাম। এয়া হাজবেণ্ডে বনাবলৈ লৈছে। অলপ চাই দিয়া আকৌ। আগৰ উৰুকাৰ ভোজ বনাব লৈছে, তেল দিবলৈ লৈছে আৰু এয়া তেল গুচাই আছে। এইফালে পোৱালিটো, সেইফালে এটা ওচৰৰ পোৱালি, সেইটো আমাৰ দাদাৰ। তিনিটা ভেলাঘৰ বনাইছে, এইটো সিহঁতৰ ভেলাঘৰটো। ভেলাঘৰ বনাই পুৰা নাচিছে। বনাব লগা হৈছে, এতিয়া সিহঁতৰ কাৰণে আমি খানা বনাই আছোঁ বাহিৰত। আমাৰ সম্পত্তি বনাইছে ভেলাঘৰ। আমাৰ এই দুটাই ডাঙৰ দাদা, এইটো আমাৰটো ওচৰৰ এটা ভেলাঘৰ বনাই ইয়াতে বলে পুৰা ফূৰ্তি কৰি আছে আৰু পুৰা ভাল পাইছে সিহঁতে কেইটা। কেনেকুৱা লাগিছে ভেলাঘৰ নাচি? কৈ দিয়া। হা, এই ঘৰটো কোনে বনালে? কৈ দিয়া। হা, ভালকে কৈ দে, তিনিটা কৈ দে আকৌ। আৰু এতিয়া কেনেকুৱা লাগিছে ভেলাঘৰটো বনাই ইয়াত পিকনিক খাই? কেনেকুৱা লাগিছে? মজা লাগিছে। আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিবা আমাক। লগতে বহুত আগলৈ আমাক বহুত মন দি কৰিব। আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমি যেতিয়া আগবাঢ়ি গৈ থাকিম। আপোনালোকৰ মাজত আৰু বেলেগ ভিডিঅ' আপোনালোকৰ কাৰণে আৰু বেলেগ বহুত এখন ভিডিঅ' আপোনালোকলৈ পঠিয়াম। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি চোতালতে ভোজ খাবলৈ লৈছোঁ, উৰুকাৰ ভোজ। এয়া বনাই আছে, পোৱালিকেইটা ভেলাঘৰ বনালে। আৰু এইফালে জয়ন্ত দা, এইফালে হাজবেণ্ডে বনাই আছে। আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ। আপোনালোকে বহুত মৰম দিব। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এইখিনি এতিয়া ইয়াতে বনাই আছে। এইফালে আমাৰ জয়ন্ত দা একদম বহি আছে। এইফালে হাজবেণ্ডে নাক বুচি বনাবলৈ লৈছে। মই এতিয়া ভিতৰত জ্বলা ভাজি বনাম, মাছৰ মূৰৰ সৈতে জ্বলা ভাজিকেইটা বনাবগৈ। তাৰপিছত এই জাজনীয়ে ভাত পাতিছে, মাছ বনাইছে মাৰ কাৰণে। এইখিনি ভিতৰত হ'ব। অকল মাংসটো আমি জুইত বনাবলৈ লৈছোঁ, মানে লোকেল চিকেন। দেখুৱা লেগ পিচ, দেখুৱা আকৌ। এতিয়া আমাৰ পোৱালিকেইটা ভাত দিছোঁ খাবলৈ, সিহঁতক সিহঁতি তিনিটা খাই লৈছে। তাৰপিছত খাব আকৌ, খাই লৈ নাচিব বোলে সিহঁতে। এতিয়া খানাটো কেনেকুৱা হৈছে? মজা হৈছে, মজা হৈছে বুলি কৈছে পোৱালিকেইটা। জনলে নাচিছে। আজি মই ভিডিঅ' মাঘৰ বিহু আপোনালোকক শুভেচ্ছা জনাইছোঁ। এয়া জনদাই ভাত খাই আছে।
মাংস আৰু এইবোৰ মাংস দালি মাছ আৰু জ্বলা ভাজি এয়া মোৰ বা এইটো চাই দিয়া এইটো নে অঁ আমি এয়া মোৰ মা এয়া হেৰি ভাত বনাইছে ভাত দি আছে ভাত খাই আছে মাংস এয়া জ্বলা ভাজি দালি নেমু এয়া মাংস এইটো আমাৰ দেউতা এয়া মা দি আছে ৰান্ধনি হৈছে আজি এইফালে খুৰী ভাইটি কিবা কৰি আছে কথা এটা এয়া আমাৰ বৰ্তা এয়া খাইছে আৰু এয়া আমাৰ বৰমা ভাত খাবলৈ এতিয়া বহিছে জোনদা এয়া আমাৰ জোনদা জোনদা এই মাত্ৰ এতিয়া ফিটিং হৈ আহিছে খাই এয়া আমাৰ মা এতিয়া ভাত খাবলৈ বহিছে এতিয়া মই এয়া আমাৰ উৰুকা ভোজলৈ মানে খাবলৈ আহিছে এয়া আমাৰ দেউতাই বনাইছে এয়া আমি উৰুকা ভোজ খাই আছিলোঁ খাই পাই আজৰি এতিয়া যোনে নাচিছে পোৱালীকেইটা তলত কৰি আছে খাই পাই আজৰি হ'লোঁ তাৰপিছত ভিতৰলৈ আহিলোঁ এতিয়া ভিতৰলৈ আহি ফ্ৰেছ হৈ আহিলোঁ আহি মেলি এতিয়া শুম আৰু লাহেকৈ হাজবেণ্ডৰ পৰা টিভি চোৱাত ব্যস্ত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যিসকলে মোৰ এই ইউটিউব চেনেলটোলৈ নতুনকৈ চায় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছি মৰম দিব এইফালে মানে হাজবেণ্ডে পূৰা নাচিবলৈ লাগিছে ইয়া নাচি আছে দেখিছেনে পূৰা নাচি আছে ৰুমত সোমাই বাহিৰত দুটা নাচি আছে ইয়াৰ ভিতৰত নাচি আছে একদম পূৰা